মই মানে একদম যেতিয়া মই ভাবা নাছিলো আজি যে মই লগ পাম এই কি নাহে আহিলো তাকেতো লগ পাইলং এলা ভাল লাগে আৰু ৰাধা কৃষ্ণ নকবি একেবাৰে তো হেল্ল' গাইজ তো আৰু চবকে মানে মোৰ আন এটা নতুন নতুন ফ্ৰেছ তাজা ভিডিঅ' লৈ স্বাগতম জনাইছো তো গাইজ মানে কথাটা হৈছে ইগতে যে আজি হৈছে গাইজ কৃষ্ণ জন্মাষ্টমী তো কৃষ্ণ জন্মাষ্টমীত মানে কি হৈছে আজি গাইজ আমি যাম একটা জাগাটা মানে হৈছে মই একচুৱেলি জাগাটাৰ নাম ক'লে চবে চিনিয়ে পাব এটা বহুত প্ৰসিদ্ধ মানে আমাৰ তীৰ্থস্থান যিটো নেকি সৰভোগৰ গৰখীয়া থান তো গাইজ আজি আমি তাতে যাম সৰভোগৰ গৰখীয়া থানত আৰু মোৰ কথা ক'ব গ'লে মানে মই কি হৈছে মই কোনোদিনো মানে এই জন্মাষ্টমীত মই গৰখীয়াত যোৱা নাছিলো কোনোদিন এনে গিছো আগে পাছে এনে গিছিলো মানে বেলেগ দিনত কিন্তু জন্মাষ্টমীত কোনোদিন যোৱা নাছিলো তো এইবাৰ প্ৰথম যাম আৰু দেখাটো পাইছো এই পৰিৱেশগিলা কিংকা কিন্তু মানে আজি গাইজ মানুহৰ কিংকা ভিৰ হয় ভক্তপ্ৰাণ ৰাইজৰ কিমান ভিৰ হয় কিমান মানুহৰ পৰিস্থিতিটা কিংকা আজি মই ঢুকাব চেষ্টা কৰিম মইও যাম তো আশা হিতাই যে ভিডিঅ'টা ভাল পাবি আৰু ভিডিঅ'টা আৰম্ভ কৰাৰ আগতে এটাই কথা কম যে ভিডিঅ'টা যদি ভাল পাওয়া চাইতে লাইক কৰি দিবি আৰু চেনেলটা সাবস্ক্রাইব কৰি দিবি গাইস কাৰণ কিয় তুমি তো চাইছে না আমাৰ ভিডিঅ'গিলা কিন কাটো ভিডিঅ'গিলা নিশ্চয় ভালে তো চেনেলটা সাবস্ক্রাইব করবি কাৰণ কিয় সাবস্ক্রাইব করতে তোৰ একটা কারণ যায় মোর একটা কারণ যায় হয় না নহয় তো সাবস্ক্রাইব কৰি দিবি গাইস তো ভিডিঅ'টা চাই থাকি কৰি তো গাইস ফাইনালি মানে আমি চাই গেছি আৰু মানে গাইস আজি এটাই টেনশন গৰম আজি বহুত গাইস আমাৰ ৰ'দ দিছে তো গাইস মানে পুরা একেবারে মানুহ পুরা গাড়ি যাওয়া পুরা ভিড় গাইস সবে আজি কাটেই যাব আৰু মানে সবে মানে ভগৱানৰ ওপৰত পূজাবাদী শান্তিৰে সবে যাব লাগে প্ৰাৰ্থনা কৰিব আৰু ইটাৰ কাটেই যাম তুমি গীতেৰে গঢ়া মৰমৰে সোপান মনৰে মানসী হেৰানা অভিমান তুমি গীতেৰে গঢ়া মৰমৰে সোপান মনৰে মানসী হেৰানা অভিমান গাইস এয়া মানে পুরা পার্কিং একদম দেখাব নোৱাৰা পার্কিং আৰু পার্কিঙত আহিয়ে মানে আমি লগ পালো বহুত এটা ডাঙৰ মোৰ ফেভাৰিট আমাৰ চিৰঞ্জিত ভাই আৰু লগতে আমাৰ নৰকটমদা আছে নৰকটমদা এটা আমাৰ নৰকটমদা আছে আৰু এই দাদাকটো মই আগতেও লগ পাইছো এই হেৰিত ফাংচনত কোন ফাংচন এই হেৰি কি বলে আছিল এই আমাৰ মাহিলা সকলে কৰা কুপন দিছে না আরে মোর আজি নামটা মনত নহা হল ৰে কোনফালে কিদি সময় গেল কই মাৰি হৈ তাৰপিছত দহিমা কঠিয়া তলি তাতে আমি লগ পাইছিলো দহিমা কঠিয়া তলি আমি লগ পাইছিলো চিৰঞ্জিত দাক আৰু লাগছে আৰু আজি লগ পালো আৰু মই মানে একদম চিৰঞ্জিত মই ভাবা নাছিলো আজি যে মই লগ পাম এই কি নাহে আহিলো তাকেতো লগ পাইলং এলা ভাল লাগে আৰু এবাৰ একেলগে আজি আৰু পুৰি ভিডিঅ' বনাম আৰু মানে আমাৰ লগত ৰাধা সাদা নাই অলপমান আছে আৰু এটা দুখ আছে অলপমান দুখ থাকিলেও বেলেগে ৰাধা আছে কিন্তু মজা আয়া মই এটা সঁচা কথা কওঁ চিৰঞ্জিত দাক মই বহুত ভাল পাওঁ কাৰণ চিৰঞ্জিতৰ ভিডিঅ'বিলাক চাই মই সঁচাকে বহুত ভাল পাওঁ আৰু মই মানে সামথিং মই ভ্লগটো মই চিৰিয়াছ ভ্লগো বনাব পাৰোঁ কিন্তু মই চিৰঞ্জিত দাৰ মানে ভিডিঅ' চাই অলপমান ভিডিঅ'বিলাক যাতে অলপ হাঁহি তুলিব পাৰোঁ সিটা মই চেষ্টা কৰোঁ এই চিৰঞ্জিত দাৰ ভিডিঅ' চাই তো ঠিক আছে বন্ধু আৰু লগ পাম আৰু নৰকটম দাক মই আজিয়ে প্ৰথম লগ পালোঁ ভিডিঅ' চাওঁ নৰকটম দাৰ কিন্তু মই আজি ফাৰ্ষ্ট টাইম লগ পালোঁ তো আইছা দাদা হয় ভিডিঅ'টো বনাই আছে নিশ্চয় পাম নিশ্চয় চাম তেতিয়াহ'লে দাদা যাওক মই যাম দাদা যাই আছো মানে গাইজ তুমি যদি এতিয়া আহিবা খোজা তেনেহ'লে বেলেগ একো বস্তু আনিব নালাগে পূজাৰ চবখিনি বস্তু এতিয়া পাই যাবি তো মানে চবখিনি পাই যাবি আৰু টেনশ্যনে ল'ব নালাগে গাইজ তো চাব পাৰা গাইজ মানে ইখন হৈছে আমাৰ গৰখীয়া থানৰ মেইন প্ৰৱেশ দ্বাৰ আৰু মানুহখিনি সমাৰ কাৰণে পুৰা হেৰি হৈ আছে আৰু পুৰা একদম ভিৰ আৰু গাইজ আগে পাছে চাৰিওফালে পুৰা মানুহ গাইজ মানে পৰিৱেশ দেখাব পাৰা দে বহুত গাইছ তামাম ভিৰ মানে বহুত গাইছ বহুতেই ভিৰ বহুত ও গাইছ মানে কি ক'ম আৰু ইমান ভিৰ বুলি ভাবা নাছিলো মানে ভাবছিলো যদিও বহুত আৰু একদম তো ভিৰ একদম মানে বহুত ভিৰ গাইছ আৰু মানে ভাল লাগছে ইমান গৰমতো যে মানুহখিনি এনেকৈ আহিছে পূজা দিবা মানে ৰ'দ নাই ঠাণ্ডা নাই গৰম নাই চব মানে চাওক না ভিৰ চাওক গাইছ মানে ভক্তপ্ৰাণ ৰাইজখিনিৰ বহুত ভিৰ গাইছ একেবাৰে ক'ব নোৱাৰোঁ আৰু এয়া চব মানে কি ক'ম আৰু মানে ভাষা নাই ক'বা গাইছ
বহুত ভিৰ আছে না ভাই আহি অৱশ্যে মনটা অলপ ভাল লাগছে অলপমান মানে মনটা শান্তি বেছি অলপমান যিহেতু যিমান প্ৰব্লেম থাকিলে আমি ভগৱানৰ ওপৰত বিশ্বাস এটা ৰাখোঁ যেনেকৈ হ'লেও এই ছাৰ আহিছা তো সেইকাৰণে মানে আহি ভাল লাগছে অলপমান আৰু বহুত মানুহ হৈছে অগণন একেবাৰে ক'বা নৰং আৰু গাইছ কিমান ক'ম আৰু মুখেদি ক'লেও মানে শেষ নহ'ব এনেকা ভিৰ বহুত গৰম এই গৰমতো যে আহিছে মানুহখিনি সেইটাই মই বহুত ভাল লাগছে তো গাইছ মানে ঘূৰি আমি লগ পালোঁ আমাৰ মানে ছাবস্ক্ৰাইবাৰ বোলে মোৰ ছাবস্ক্ৰাইবাৰ কৈছে দে এই ব্ৰ হাই এটা মাৰি দিয়া গাইছ মানে ভাল লাগে এনেকৈ কাৰোবাৰ ছাবস্ক্ৰাইবাৰ লগ পালি মানে নিজকে বহুত ডাঙৰ ফিলিং হয় বাইদেউ ইমান ডাঙৰ নহওঁ যেন বা তথাপিও দেচোন দে এনেকৈ কয় যে ঐ ভাই মোৰ তো ছাবস্ক্ৰাইবাৰ ভিডিঅ' চিডিঅ' চাওঁ এনেকৈ ক'লে কিবা এটা ভাল লাগে দেচোন আৰু এটা আমাৰ চমু ভাই মানে গাইছ পুৰা ভিৰ মানে কি ক'ম আৰু আপাই আপিয়ে চবেই আহিছে বুঢ়াই হওক বুঢ়ী হওক বুঢ়া বুঢ়ীগিলাও আহিছে দেচোন দে ভগৱানৰ নাম লৈ আৰু ৰাধা কৃষ্ণ নকবি একেবাৰে মই যেনিবা ইতিমধ্যে দেখা নাই কিন্তু আহিছে বহুত শুনা পাইছোঁ সেনেকৈ তো ময়ো চাম বাৰু তোমাকো দেখাম চেষ্টা কৰিম দেখাবা মানে কি হৈছে এইডাল যে গাছডাল দেখাব পাৰা মানে সেই গাছডালত মানে গাইছ ঠেৰ গামছা মানে এতিয়া বোলে মানুহগিলাই নিজৰ মনৰ আশা পূৰণ কৰাৰ কাৰণে গামছা এটা বান্ধে আমিও বাৰু আমাৰ মনৰ আশাগিলা পূৰণ হোৱা আশা থাকিল আৰু আমাৰ লগত আছে ভাই ঐ ইফালে আৰে তই ভ্লগ বনাব নালাগে তই জাষ্ট দুই এষাৰ কথা কবি তো গাইছ কিবা অলপ ভিউৱাৰ্ছ বিলাক কওঁ আমাৰ চেনেলটা অলপ গাইছ হলি মলি ইয়াৰ গাইছ চেনেলটো সাবস্ক্ৰাইব কৰি দিবি মইতো সাবস্ক্ৰাইব কৰাই আছে যে আপোনালোকে সাবস্ক্ৰাইব কৰি দিবি ভাল লাগিব তো মানে ইমান সন্মানত কৈছে কৰবি সাবস্ক্ৰাইব কৰবা লাগব তো এহেলাই ভাল ভিডিঅ' গিলা পাব হয় না গাইছ মই আগতেও কৈছোঁ এলাও কৈছোঁ কি ক'ম আৰু মানে সেইকাৰণে কৈছোঁ চবকে গাইছ নিজৰ মনটা শান্তি পাবি একবাৰ হ'লেও আহিলি মনটা শান্তি পাবি আৰু বেলেগ দিন আহিলেও মানে যিহেতু গোটেই বছৰ খোলা থাকে বেলেগ দিন আহিলেও প্ৰব্লেম নাই আজি আহিলে অকণমান ভিৰটা পাবি আৰু বেছি কৰি বাকী বেলেগ দিনে আহিবা মইতো ছাজেষ্ট কৰিম ভাল কৰি আহিব পাৰিবি ভক্তি কৰিব পাৰিবি সেয়ে আৰু তো ফাইনেলি গাইছ আমি আহি পালোঁ মানে তাৰে পৰা একদম পুৰা ভাগাৰে জিগাৰে আৰু শেষত এটাই দুখ আমি ভাই ৰাধাৰ লগত ঘূৰিব নাপালোঁ বহুত দূৰছে আমাৰ চকুৰ আগত মানে তহৰি গৈছে অন্তৰখান আৰু আহি মানে এতিয়া কিবা অলপ ভাত পানী খালোঁ তো শেষত এটা কথা ক'ম যদি ভিডিঅ'টা অলপ হ'লেও ভাল পাইছা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰবি নাপাহৰিবি কৰবা আৰু আজিলৈ ইমানে বাই